মোৰ এই জীৱনত মই এনে প্ৰথম দেখছো য'ত মানে চব মানুহ সুধা ভৰি বুলি থাকে বহাৰ কাৰণে এটা বঢ়িয়া মানে জায়গা আপুনি সেইটো হ'ল টাৱাৰ আপুনি নমস্কাৰ ৰাইজ আপোনালোকক অল ইন ওৱান দেবাৰ অন্য এটা ভিডিঅ'লৈ আমি পুনৰবাৰ স্বাগতম জনালোঁ ৰাইজ আজি যাম সৰ্থেবাৰী কৃষ্ণগুৰু আশ্ৰমক লগি কাৰণ আজি ভিডিঅ'টো বহুত মানে হুলা ভাল লগা ভিডিঅ' মানে চাই থাকোঁ বলক আমি যাওঁ আহক বৰ্তমান সম্পূৰ্ণভাৱে সাজু পূৰা সৰ্থেবাৰী যাম আৰু ৰাইজ বৰ্তমান আহি আমি এইটো জেগাক পালোঁ য'ত সৰ্থেবাৰী সভা হয় এইটো মন্দিৰ আপুনি গম পাইছে ৰাইজ মোৰ আগৰ ভিডিঅ'ত না এইটো মানে সৰ্থেবাৰী সভা চাব আহিছোঁ বঢ়িয়াকৈ মানে বিৰাট ডাঙৰ সভা হয় আৰু মানুহ মানে পূৰা হাউচফুল মানুহ হয় আপুনি জানে এই জেগাৰে পূৰা আৰু বৰ্তমান আহি আমি পাই গ'লোঁ কৃষ্ণগুৰু আশ্ৰমৰ যোনখিনি গেট সেই গেটখন পালোঁ আৰু বলক আৰু গেটখনৰ ভিতৰেদি সোমাই যাওঁ আৰু গেটখনৰ ভিতৰত সোমোৱাৰ লগে লগে এটা বঢ়িয়া গাঁৱলীয়া পৰিৱেশ চাওক টিংপাতৰ বেৰা বিশেষকৈ আপোনালোকে এতিয়া চাব পাৰিব টিংপাতৰ বেৰা মানে মানুহ এখনৰ বাহৰ আছে এখন নহয় কিন্তু প্ৰায় টিংপাতকেইখন দিছে আৰু এটা বম গাঁৱলীয়া পৰিৱেশ এইটো আৰু ভাল লাগে এনে পৰিৱেশ কিন্তু মানে অলপ আগত যদি আমি যাওঁ য'ত কৃষ্ণগুৰু আশ্ৰমক লগি আছে মানে ডাইৰেক্ট গোটেই বদলি যাব আপুনি চাওক এৰেপৰা যদি অলপমান আগত যাওঁ গোটেই বদলি যাব আৰু সেইটো হ'ল কৃষ্ণগুৰু আশ্ৰমৰ টাৱাৰ মানে এইটো টাৱাৰ তাতে ওপৰত এই পদুম ফুল আছে তাৰে ওপৰত লেখা আছে কৃষ্ণগুৰু সেনেকৈ লেখা আছে আৰু বুদ্ধও এখিনি জেগাখিনি আৰু এইটো হ'ল বাজাৰ এৰিয়া মানে এতিয়া বাজাৰ পাই আৰু ইয়াতে মানে বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী ইয়াতে পঢ়িব আহে আৰু সেনেহেন আৰু ৰৈছে এই ৱালখনৰ সিপাৰে আছে কৃষ্ণগুৰু আশ্ৰম মানে আশ্ৰম য'ত মানে বিভিন্ন ধৰণৰ চৰাই তৰাই বিভিন্ন বস্তু আছে মানে চাই এটা বিৰাট ভাল লাগে তাকেও যাম কিন্তু মানে অলপমান আগৰ পৰা আহিছোঁ আপুনি চাওক এইখিনি জেগাখিনি চাওক এতিয়া স্কুল কলেজো আছে এতিয়া আপুনিও মানে বিভিন্ন আপোনাক কৈছোঁৱেই ল'ৰা ছোৱালী মানে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পঢ়িব আহে একে আৰু ৰাইজ আমি বৰ্তমান সোমাম কৃষ্ণগুৰু আশ্ৰমৰ ভিতৰক লৈ সেইকাৰণে সোমৰ কাৰণে এতিয়া বঢ়িয়াকৈ জেগা আছে টেপ আছে চেণ্ডেল থ'ব লাগিব ভৰি যাব লাগিব আৰু ভিতৰক লগি যাব লাগিব বলক চেণ্ডেল থওঁ ভৰি ধোং আৰু ভিতৰক লগি যাওঁ আহক আৰু ৰাইজ বঢ়িয়াকৈ চেণ্ডেল থলোঁ ভৰি ধুলোঁ আৰু বৰ্তমান মানে ওপৰক মানে ভিতৰক লগি যাওঁ মানে ওপাৰে এখিনি এৰে পৰা ভিতৰক লগি যাওঁ আৰু ভিতৰক লগি যোৱাৰ পিছত এটা বেলেগ অনুভৱ পাব ৰকচোন চাওক কেনেহেন অনুভৱ আৰু ৰৈ চাওক ভিতৰৰ ভাগটো মই নকওঁ আৰু আপোনালোকে চাওক কেনেহেন এটা অনুভৱ পাইছে আশ্ৰমৰ জেগাত আহি মানে এটা এনেহেন মানে এটা পৰিৱেশ মানে মনটো শান্তি হৈছে আৰু একদম নীৰৱ নিস্তব্ধ পৰিৱেশ আৰু ৰৈছে ভিতৰত সোমালে চেণ্ডেল ল'ব নোৱাৰে সুদা ভৰি যাব লাগে তো মানে জেগাটো কিন্তু বহুত মানে ভাল লগা জেগা মোৰ এই জীৱনত মই এনে প্ৰথম দেখছোঁ য'ত মানে চব মানুহ সুধা ভৰি বুলি থাকে এনেহেন এটা জেগা আপুনি চব জেগাত মানে মানুহ সুধা ভৰি বুলি মানে ক'ব লগা জেগা দিয়ক সেইটো হ'ল টাৱাৰ আপুনি দেখছে এতিয়া কৃষ্ণগুৰু বুলি লেখা আছে ওপৰত মনবা পাইছে না কৃষ্ণগুৰু বুলি লেখা আছে আৰু মানে বম টাৱাৰ এইটো ভাল লাগে মানে চাওক কি ভৰি মানে চবে সুধা ভৰি আপুনি এতিয়া কোনো মানে চেণ্ডেলত দেখা নাপায় চবে সুধা ভৰি আহে আৰু ৰাইজ বৰ্তমান আমি এইটো জেগাত যাম যোনটো জেগাত মানে এই কৃষ্ণগুৰু আশ্ৰমটোৰ যোনটো গুৰু আছে সেই গুৰুটোৰ মানে অস্তিত্ব আছে সেই জেগাটোক লগি যাম আৰু সেই আপুনি এই বগাহেন ঘৰটো দেখছি না এই ঘৰটোৰ ভিতৰতে আছে কৃষ্ণগুৰুৰ গুৰুজনাৰ মানে অস্তিত্ব মানে বলকচোন চাই আহোঁ ওচৰৰ পৰা কেনেহেন ৰাইজ মানে এই কৃষ্ণগুৰু যোনটো মানে গুৰুজনাৰ অস্তিত্ব সেই অস্তিত্ব তাৰে সেই বাকচটোৰ ভিতৰত ভালকৈ থৈ দিয়া হৈছে আৰু বহুত সন্মানত ৰখা হৈছে আৰু যে কৃষ্ণগুৰুৰ এই যোনটো ৰুম আছে এতে থৈ ময়ূৰক মানে পোহে এতে তুমি চাব পাৰে এই এটা ময়ূৰ চাওক এইটো এটা ময়ূৰ এইটো ময়ূৰ চাব পাৰে মানে ভাল লাগে কিবা এটা
চাওক চাওক মানে বহুত বস্তু আছে ইয়াতে আৰু সেইটো ময়ূৰৰ এই চাওক পাখাটো মানে মেলি দিছে আপুনি চাব পাৰে পাখাটো মেলি দিছে মানে অলপ এই লাম্বা পাখা চাওক ময়ূৰ শহাপহু আপুনি চাব পাৰে শহাপহু গোটেইকেইটা শহাপহু আৰু এইটো এটা কি চৰাই সেইটো ৰাইজ মই গম পোৱা নাই আপুনিও যদি জানে কমেণ্টত জনাবচোন চৰাইটো কি চৰাই মানে ৰাইজ এইটো কি পক্ষী আপুনিও কমেণ্টত জনাবচোন মানে মই গম পোৱা নাই কি এইটো কৃষ্ণগুৰু আশ্ৰমক আহি মানে এটা বেলেগ এটা নেক্সট লেভেল ফিল এটা পাইছোঁ যোনটো মানে বহুত জেগা গেলি নাপায় আশ্ৰমৰ এহেন্দি ৰাইজত মানে এই পুখুৰী না কি এইটো পুখুৰী বুলিয়ে কয় এই পুখুৰীটোৰ কাষত মানে আছোঁ আৰু মানে কিবা এটা ভাল লাগে আৰু এতিয়া মানে বহাৰ কাৰণে এটা বঢ়িয়া মানে জেগা আপুনি মানে বহুত বঢ়িয়াকৈ শান্তিত ঠাই কৰিব পাৰে বৰ্তমান ৰ'দ আছে কিন্তু ৰ'দ নহ'লে এতিয়া বঢ়িয়াকৈ শান্তিত মানে জিৰাব পাৰে ইয়াত আৰু চাওক নাই পুখুৰীটোৰ এখিনি মাছ কেনেকৈ ওপৰত উঠিছে মানে ভাল লাগে সেনেকৈ মাছ চাছ চাই এই কৃষ্ণগুৰু আশ্ৰমত মানে যোনটো এৰিয়া বহুত ডাঙৰ সেইকাৰণে মানে ভিডিঅ'টো কহেন্দি কিংকে বনাওঁ কি বনাওঁ মানে বহুত কিন্তু একদিন মানে আহিম এনেকৈ আৰু মানে পূৰা A to Z গোটেই ভিডিঅ'ত অলপমান ঘূৰি ফুৰি বঢ়িয়াকৈ বৰ্তমান এহেন্দি তলত নামি বাহিৰত যাওঁ আৰু বাহিৰৰ পৰিৱেশটো চাই আহোঁ আৰু ৰাইজ বাহিৰৰ কালি ধৰবাই নোৱাৰি যে এনেহেন আমি আশ্ৰমটো এনেহেন এটা জেগাত আছে কাৰণ মানে বাহিৰটো যেনেহেন মানে ভিতৰটো আৰু বেলেগ কাৰণ এই বাহিৰটো একদম বঢ়িয়া এটা গাঁৱলীয়া পৰিৱেশ আৰু ভাল লাগে এনেহেন পৰিৱেশ কিন্তু মানে যোনটো ভিতৰ আছে ভিতৰ ভাগটো মানে একদম মানে বদলিয়ে যায় গোটেই আৰু ৰাইজ ইখন হ'ল সৰ্থেবাৰী থানাখন আৰু এইখন মানে এটা বেলেগ এটা থানাখন নাপায় ৰাইজ কিবা কলেজ চলেজ যেন পায় মানে ইমান বঢ়িয়াকৈ বনাইছে আৰু ৰাইজ বৰ্তমান যাওঁ ঘৰক কাৰণ ৰাইজ কৃষ্ণগুৰু আশ্ৰমটোৰো ভিডিঅ' বনালোঁ অলপ আৰু যিমান ডাঙৰ বৃহৎ এৰিয়া সেই ভিডিঅ'টো যদি সম্পূৰ্ণভাৱে ভালকৈ বনাব লাগে সেইটো মোটামুটি 1 ঘণ্টাক লগি যাব ভিডিঅ'টো আৰু ৰাইজ আমি নাজানো ক'ত কি আছে কিয়নো মানে আমাক এটা মানুহ লাগে যোনটো মানুহ মানে অলপ দেখি দিব পাৰে যে এইটো এনেহেন এইটো এনে কিন্তু মানে সেনেহেন পোৱা নাই কিন্তু অতি শীঘ্ৰে আমি এটা কাম কৰোঁ আমি এটা মানুহ আমি মানে ব্যৱস্থা কৰিম যোনটো মানুহে মানে আমাক অলপ সহায় কৰিব পাৰিব গাইড হিচাপে আমাক দেখি দিব পাৰিব যে এইটো এনে সেনেহেনকৈ এটা ভাল ভিডিঅ' A to Z একদিন বনাম অতি শীঘ্ৰে বনাম এইটো ভিডিঅ' আৰু বৰ্তমান এখিনি ভিডিঅ' আমি এতিয়া পৰিসমাপ্তি ঘটাম আৰু ভিডিঅ'টো পৰিসমাপ্তি ঘটাৰ আগতে ৰাইজ চাওক এই ৰাস্তাটো কিমান বলা হৈছে আৰু এনেহেনকৈ যেতিয়া ৰাস্তাখন বলা হয় বিৰাট ভাল লাগে কিবা এটা